তো টিম আপোনাৰ ভিডিঅ' চাওঁ দাদা, ভাল লাগিল দেই। বিহু বতৰত আজি কেনেকুৱা লাগিছে? वेलकम बैक टू माय यूट्यूब चैनल मिस्टर जैन ब्लॉग। আপোনালোকৰ আগত আৰু এটা নতুন ভিডিঅ' মই আজি স্বাগতম জনাইছোঁ। তো আজি বিহু ফাৰ্ষ্ট দিন, মানে আজি গৰু বিহু, মানে গৰুবিলাকক আজি পিঠা এনেকুৱা ৰছী চচি বান্ধা হয়। তো আজি মানে ময়ো ভাবি আমাৰ গৰু বিহু হ'লো, আমি বিহু খাই বুজিছোঁ। আজি প্ৰথম দিনাখনৰ পৰা ষ্টাৰ্ট দিছোঁৱে। আমি এতিয়া গৈ আছোঁ, মানে আমাৰ গাঁৱৰ ছোৱালীজনী বিয়া হৈছিলে, তো আমাৰ ভণ্টি হয়। তো আমি এতিয়া সিহঁতৰ ঘৰত গৈ আছোঁ। তো তাত মানে বিহু খাব মাতিছিলে, নিমন্ত্ৰণ জনাইছিলে। তো মাতিলে ৰ'ললৈ যাবা বুলি কৈছিলে, নামাতিলে ভোজনলৈ যাব বুলি সেইকাৰণে এতিয়া মাতিছে যদি আমি মানে বিহু খাব যাব ওলাইছোঁ তাত। তো দেখা পাব তাত গৈ মেলি, তো ক'ব চবেই তাত বিহু কেনেকুৱা চলিছে, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। মানে বিহু বতৰত এনেই নিজৰ বিহুটো নিজে কেনেকৈ ভালকৈ নিছে, তো বহুত ভালকৈ কমেণ্ট কৰিব বুলি মই আশা থাকিলে। তো তাত গৈ মেলি লগ পাই আছোঁ বাৰু, মানে লগ পাই আছোঁ, সকলোকে দেখাই আছোঁ বাৰু। আপোনাৰ ভিডিঅ' চাওঁ দাদা, ভাল লাগিল দেই। দাদা বিগ ফেন কিন্তু ইয়াতে ছাবস্ক্ৰাইবাৰ এজন লগ পালোঁ মানে। বিহু বতৰত আজি কেনেকুৱা লাগিছে? বতৰটো মানে ৰ'দো দিয়া নাই, বৰষুণ দিম দিম কৰি থাকে, কিন্তু বতৰটো বহুত ভাল লাগিছে। বহুত এনেকুৱা বতৰ হ'লে মানে ভাল লাগে আৰু ক'ৰবাত গৈ মেলি মানে একো হেৰি নহয়। বৰষুণটো নিদিলে আৰু বেছি ভাল। তো মানে ৰ'দটো ইমানটো দিব নালাগে। তো আজি বিৰাট মজা লাগিছে, চাই লওক না, চাৰিওফালে পানী খাৰ হ'ল। বতৰত বৰষুণ দিছিলে, মানে অলপ আগত বৰষুণ দিছিলে, এতিয়া বৰষুণ আহিলে। Kota. Oh. পুৰা বৰষুণ বতৰ হৈ মেলি ৰাস্তা পুৰা মানে ৰাস্তাবিলাক মানে গীত পেলাই ধৰিছে, মানে তাৰ কাৰণে সেইকাৰণে ডাইৰেক্ট লগ পাই আছোঁ। যাৰ ঘৰত পাই আছোঁ তাত লগ পাই আছোঁ আৰু মোৰ বহুতো ভিডিঅ'বিলাক চাই ভাল পায়। তো সেইকাৰণে মোৰ পিছে পিছে আহি তো টিম ভাল লাগে এনেকুৱাকৈ ছাবস্ক্ৰাইববিলাকে যেতিয়া লগ পাওঁ, মানে ছাবস্ক্ৰাইববিলাকক তেতিয়া বহুত ভাল লাগে মানে। তো এতিয়া আমি আহি পাই গৈছোঁহি।
আহি পাই গ'লোঁ ইয়াতে চাই লওক না মজা জেগা হেলা গলা চালে একো নাই চৰাই চিৰিকটি মাত আৰু মানুহৰ ঘৰ বলক কিবা শিলগুটি দি থৈ দে এইটো ৰুমতে বহোঁ কিবা কিবি দিব খাম আপোনালোককো দেখাম তো বিহুত ইনজয়মেণ্ট আৰু চলিবও পাৰে কিবা কিবি চাই থাকিব আৰু আহি গ'ল আমাৰ চামান লাল চাহ জুবিন দা গান শুনি শুনি ইয়াৰ কাৰণে হাঁহটো আছিলে সি খাব নোৱাৰে যে খাব নোৱাৰে আকৌ গাহৰি মাংস কেলে খাব নোৱাৰে মই সেইটোৱে নাজানো এতিয়া ভাত চাত খাই লওঁ ভিডিঅ'টো আজি ইমানেই আছিলে আৰু এবাৰ বনাই নাথাকোঁ আৰু ভিডিঅ' চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰি দিব কমেণ্টটো প্লিজ কৰি দিব আৰু লাইকটো কৰিব তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত